নগাঁও জিলাৰ পুৰণি তথা সৰ্ববৃহৎ সত্ৰীয়া সংগীত প্ৰশিক্ষণ অনুষ্ঠান শ্ৰী শ্ৰী জগন্নাথ দেৱ সাংস্কৃতিক কেন্দ্ৰ 2005 চনত স্থাপন কৰা হৈছিল। ৰাইজৰ বিপুল দাবী আৰু সময়ৰ এক আহ্বানত স্থাপন হোৱা সত্ৰীয়া সংগীত প্ৰশিক্ষণ অনুষ্ঠানটিয়ে 18টা বছৰ চাওঁতে চাওঁতে অতিক্ৰম কৰিলে। ইয়াৰে এগৰাকী প্ৰশিক্ষাৰ্থী মডেলিং জগতত প্ৰৱেশ কৰি সুনাম অৰ্জন কৰাৰ লগতে সমগ্ৰ জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বৰ্তমান প্ৰশিক্ষণ কেন্দ্ৰটোত 130 গৰাকী প্ৰশিক্ষাৰ্থীৰ বিপৰীতে 3 গৰাকী প্ৰশিক্ষক আছে। পুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে প্ৰশিক্ষণ প্ৰদান কৰা হয়। মডেলিং জগতত স্থান পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলখনৰ লগতে প্ৰশিক্ষকসকলেও যথেষ্ট আনন্দিত হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। অঞ্চলৰ সৰ্ববৃহৎ তথা অতিকে পুৰণা সত্ৰীয়া সংগীতৰ প্ৰশিক্ষণ অনুষ্ঠান শ্ৰী শ্ৰী জগন্নাথ দেৱ নতুন সাংস্কৃতিক কেন্দ্ৰ 2005 চনতে প্ৰতিষ্ঠা লাভ কৰা আজি প্ৰায় 18 বছৰ অতিক্ৰম কৰিছে। সেই অনুষ্ঠানৰ পৰাই আমাৰ এগৰাকী ছাত্ৰীয়ে যি মডেলিং জগতৰ শীৰ্ষস্থানলৈ বা মানে কি মডেলিং জগতত তেওঁ প্ৰৱেশ কৰি যি দখল ল'বলৈ পাইছে তাৰ বাবে আমি অতিকে আনন্দিত হৈছোঁ। ইয়াত একেলগে কেইজন ছাত্ৰ? আমাৰ প্ৰায় 130 গৰাকীমান প্ৰশিক্ষাৰ্থী আছে, 3 গৰাকী প্ৰশিক্ষক আছে, এগৰাকী মই, এগৰাকী দীপাশ্ৰী মেধি আৰু এগৰাকী নাম কি আছে আৰু এগৰাকী আমাৰ ফুলবাদ্যৰ প্ৰশিক্ষক আছে মানৱজ্যোতি মজুমদাৰ। বৰ্তমান এই 3 গৰাকী প্ৰশিক্ষকৰ দ্বাৰাই অনুষ্ঠানটো পৰিচালিত হৈ আহিছে। ইয়াৰে মূলতে সম্পাদক আমাৰ এই অনুষ্ঠানৰ মাননীয় শ্ৰীযুত দিগন্ত বৰাদেৱ, তেওঁ এজন শিক্ষক। তেওঁ এই অনুষ্ঠানটোৰ সম্পাদনাৰ ক্ষেত্ৰত সম্পাদকৰ দায়িত্ব পালন কৰি অতি নিষ্ঠাৰে অনুষ্ঠানটো আগুৱাই লৈ গৈ আছে। পুৱা 9 বজাৰ পৰা 12 বজালৈ প্ৰশিক্ষণ দিয়া হয়।